নমস্কাৰ। আজি মহাশিৱৰাত্ৰি পূজা, গতিকে ময়ো পূজা চাব আহিলোঁ কুহিনগৰ পুখুৰী পাৰলৈ। আহকচোন। আমাৰ ককাই ভোগ বনাই আছে, বাবাইও ভাত দিব আজি। মহাদেৱ, তোমাকে ভাবোঁ আমি জীৱনত কিবা এটা কৰি দিবা আৰু। শিৱলিংগটো আপোনালোকে নিশ্চয় দেখিছেই, যিটো কাষত আছে সেইটো আমাৰ বুঢ়াগোহাঁই থান বুলি কওঁ আমি। এয়া আমাৰ মাজত ভক্ত সকলো আছে, বহি আছে পুখুৰী পাৰত। এয়া চাই লওক আপোনালোকে, আমাৰ কুহিনগৰ পুখুৰীৰ পাৰত অৱস্থিত এই শিৱ মন্দিৰ। বহুত পুৰণি কালৰে শিৱ মন্দিৰ, মোটামুটি 50-60 বছৰমান হ'ল চাগে শিৱ মন্দিৰটি স্থাপন কৰোঁতে আমিতো তেতিয়া জন্মই হোৱা নাই চাগে। এয়া আপোনালোকে দেখিছে, এইজন মই। ভিডিঅ'টো মই অকলে কৰিছোঁ আজি, গতিকে মোৰ আজি বহুত অসুবিধা হৈছে। আজি মোৰ লগত উজ্জ্বলো নাই। এইটো হৈছে আমাৰ কুহিনগৰ পুখুৰী, আপোনালোকে দেখা পাইছে। যিহেতু শিৱৰ বাহন গৰু, আমাৰ মাজত হীৰেণ ডেকাদেৱে দান কৰিছে মন্দিৰত। যিহেতু শিৱৰাত্ৰি বুলি ক'লে এইটো বস্তু